আজি আপোনালোকক এটা বিশাল ঘড়ী দেখুৱাবলৈ লৈ গৈ আছোঁ আৰু ঘড়ী নিশ্চয় আপোনালোকে বিভিন্ন প্ৰকাৰৰ দেখিছে এনালগ ডিজিটেল হাত ঘড়ী ৱাল ঘড়ী সৰু ডাঙৰ আৰু ব্ৰেণ্ডেডৰ পৰা একেবাৰে আল্ট্ৰা লাক্সাৰীলৈকে কিন্তু মই ভাবোঁ আটাইতকৈ ডাঙৰ আৰু দামী ঘড়ী আমাৰ ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰিছিল তাকে চাবলৈ আজি আমি আহিলোঁ মধ্যপ্ৰদেশ উজ্জয়নত অৱস্থিত যন্তৰ মন্তৰলৈ এটা দিন 24 ঘণ্টা বা 1440 মিনিট বা ৮৬,৪০০ ছেকেণ্ড 24 ঘণ্টাত আৰু কি হ'ব পাৰে 24 ঘণ্টাত পৃথিৱীত বহুত ঘটনা সংঘটিত হয় প্ৰায় ৩,৬০,০০০ কেঁচুৱা জন্ম হয় ১.৫ লাখ মানুহৰ মৃত্যু হয় ১৫০ৰ পৰা ২০০ প্ৰজাতিৰ জন্তুৰ বিলুপ্ত হয় ৮ কোটিবাৰ বিজুলীৰ খলকনি হয় আৰু আপোনাৰ হৃদয় ১ লাখ বাৰ ধকধকায় গতিকে হয় 24 ঘণ্টাত বহুত ঘটনা সংঘটিত হয় কিন্তু এটা দিন 24 ঘণ্টাত কিয় বা কোনে ভাগ কৰিলে কেতিয়াবা ভাবিছেনে ঘড়ী যেতিয়া আৱিষ্কাৰ হোৱা নাছিল তেতিয়া প্ৰায় ৰজা মহাৰাজাসকলে সময় চাব পাৰিছিল জয় সিং নামৰ এজন ৰজা আছিল তো তেখেতে এষ্ট্ৰনমিকেল অবজাৰ্ভেটৰী 5টা বনাইছিল এটা আছিল আপোনাৰ দিল্লীত তাৰপিছত মথুৰাত এটা আছে তাৰপিছত বাৰাণসীত এটা আছে আৰু উজ্জয়নত এইটো আমি এতিয়া উজ্জয়নত আছোঁ মধ্যপ্ৰদেশ উজ্জয়নত তাৰপিছত আৰু এটা অবজাৰ্ভেটৰী আছে সেইটো হৈছে জয়পুৰ তো ইয়াত চব দুটা ডিস্ক আছে ইয়াত এখন ডিস্ক আছে তাৰপিছত আৰু ইটো ছাইডেও এটা ডিস্ক আছে এইটো আমি দেখাম বাৰু তো এইটো নৰ্দাৰ্ণ ছাইডত এটা ডিস্ক হয় আৰু এইটো সাউদাৰ্ণ ছাইডত তাৰমানে উত্তৰ ছাইডত আৰু দক্ষিণ ছাইডত দুটা ডিস্ক আছে তো যেতিয়া বেলিটো আপোনাৰ উত্তৰ ছাইডে থাকে মানে ছমাহৰ কাৰণে আপোনাৰ নৰ্থাৰ্ণ হেমিস্ফিয়াৰত বেলিটো থাকে তো তেতিয়া কি হয় ইয়াত যেতিয়া ৰ'দটো পৰে তেতিয়া এই প্লেটখন চোৱা হয় তাৰমানে এই ডিস্কখন চোৱা হয় তো ইয়াত আপোনালোকে দেখিব ইয়াত এডাল ৰড এডাল আছে ইয়াত কি হয় ইয়াৰ ছাঁটো যোনটো হয় ছাঁটো পৰি কিনে ইয়াত টাইমটো ইয়াত শ্ব' কৰে তাৰমানে তাৰপিছত ছমাহৰ পিছত যেতিয়া আমাৰ বেলিটো চাউদাৰ্ণ ছাইডত আহে তেতিয়াহ'লে চাউদাৰ্ণ ছাইডৰ ফালে থাকোঁতে আমি সময়টো উজ্জয়নৰ লোকেল টাইমটোত এই ডিস্কখনত দেখুওৱা হয় প্ৰাচীন সভ্যতাৰ বাবে সময়েই আছিল জীৱনৰ অৰ্থ সূৰ্য আৰু তৰাবিলাকৰ চক্ৰই কেতিয়া শস্য ৰোপণ কৰিব কেতিয়া কটনি দিব কেতিয়া বিশ্ৰাম ল'ব বা প্ৰাৰ্থনা কৰিব সেয়া নিৰ্ধাৰণ কৰিছিল আজি সময় চোৱাৰ যন্ত্ৰ আপোনাৰ পকেটত কেৱল এটা বুটামৰ দুৰন্তৰ কিন্তু আমাৰ পূৰ্বপুৰুষসকলে এইবোৰ বিলাসী সুবিধা পোৱা নাছিল যদিও সময়ৰ মূল্য বুজি পাইছিল সেইবাবে চাগে পৃথিৱীৰ বিভিন্ন ঠাইত আমাৰ ৰজা মহাৰাজাসকলে বিশাল সময় চোৱাৰ যন্ত্ৰ তৈয়াৰ কৰিছিল আগবেলা আৰু পাছবেলা বেলেগ বেলেগ টাইমত কেনেকৈ সময় চবচে আমাৰ ডিছএডভান্টেজটো আজি এইটো হ'ল কি ৰ'দ দিয়া নাই বেলি ওলোৱা নাই সেইটো কাৰণে আমি একো চাব পৰা নাই একজেক্টলি ইয়াত আপোনালোকে দেখিব কিছুমান মাৰ্কিংছ কৰি থোৱা আছে এইবিলাক টাইম তো এইবিলাক ওপৰলৈকে এনেকৈ এটা মাৰ্কিং কৰা হয় তো এই পিলাৰটো যোনটো আছে তো ইয়াৰ ছাঁটো কি হয় আপোনালোকৰ ইয়াত পৰে তো পাছবেলা হয়তো পৰে এফালে আৰু আগবেলা আপোনালোকৰ সেইটো চাইডে পৰে কিন্তু আজি আকাশত ৰ'দ নাই আমাৰ কপাল বেয়া আজি নহ'লে আপোনালোকক একজেক্টলি মই দেখাই দিব পাৰিলোঁ হয় কেনেকৈ ৰ'দটো পৰিছে বা টাইমটো কেনেকৈ ওলোৱাই তো এই যোনখন ৱাল দেখিছে এই পিলাৰটো তো আগবেলা হ'লে মানে আপোনালোকৰ এইটো চাইডে পৰে পাছবেলা সেইটো চাইডে ৰ'দটো পৰে তো সেই ৰ'দটো য'ত পৰে তাতে আপোনাৰ মাৰ্কিং চিষ্টেম কৰি থোৱা আছে তো তাৰ পৰাই টাইমটো চাব পাৰি ইয়াত আপোনালোকে টিকেট লৈ আৰু ভিতৰলৈ সোমাই যাব পাৰিব আৰু তাতে আপোনালোকক এই ঠাইডোখৰ ইতিহাস আৰু এই সূৰ্য যন্ত্ৰটোৰ কেনেকৈ কাম কৰে তাকে ভিডিঅ'ৰ দ্বাৰা চাব পাৰিব ইয়াত খালি এটা জমনি লাগিলে এটা বস্তু আপুনি দেখি পালোঁ ইয়াত লগত যোনটো আমাৰ অসম য'ত থাকে দেখিব তাত নৰ্থ ইষ্টৰ এৰিয়াটো তো নৰ্থ ইষ্টৰ এৰিয়াটোত কি হয় ভূটান বুলি লিখি থৈছে তো সেইটোৱে মানে অলপ ষ্ট্ৰেঞ্জ লাগিলে মানে ভূটান হ'ব নোৱাৰে কিন্তু আমাৰ নৰ্থ ইষ্ট হয় এইটো আমাৰ সোণৰ অসমখন তাতে আছে তো আমাক ভূটানিজ বনাই দিছে দেখোন তো সময় হৈছে ইয়াৰ পৰা বিদায় লোৱাৰ আকৌ লগ পাম আন এটা ভিডিঅ'ত See you, goodbye.